নমস্কাৰ, মোৰ নাম নীলোৎপল শইকীয়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ পৰিৱেশ বিষয়ৰ আমাৰ পৰিৱেশ পাঠটি আলোচনা কৰিম। এই পাঠটিৰ আলোচ্য বিষয়সমূহ হ'ল পৰিৱেশ কি, প্ৰাকৃতিক পৰিৱেশৰ উপাদানবিলাক কি কি, আৰু এই উপাদানবিলাকৰ বিষয়ে আমি আজি আলোচনা কৰিম। আহা এতিয়া পাঠটি আলোচনা কৰোঁ। জীয়াই থাকিবলৈ জীৱক এটা উপযুক্ত প্ৰাকৃতিক পৰিৱেশৰ প্ৰয়োজন। এটা উপযুক্ত প্ৰাকৃতিক পৰিৱেশতহে জীৱৰ সৃষ্টি, বৃদ্ধি আৰু বিকাশ ঘটিব পাৰে। এতিয়া প্ৰাকৃতিক পৰিৱেশ মানেনো কি? প্ৰাকৃতিক পৰিৱেশ মানে হ'ল আমাৰ চাৰিওফালে থকা উদ্ভিদ, প্ৰাণী, অণুজীৱ, মাটি, পানী, বায়ু, সূৰ্যৰ পোহৰ, এই সকলোবিলাকেই হ'ল প্ৰাকৃতিক পৰিৱেশ। প্ৰাকৃতিক পৰিৱেশৰ উপাদানবিলাকক দুটা ভাগত ভাগ কৰিব পাৰি। এটা জৈৱিক উপাদান আৰু আনটো অজৈৱিক উপাদান। এতিয়া জৈৱিক উপাদাননো কাক কয় এই বিষয়ে জানো আহা। জৈৱিক উপাদান কোনো এটা অঞ্চলত বাস কৰা মানুহকে ধৰি সকলো উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, কীট-পতংগ, অণুজীৱ আদি পৰিৱেশৰ জৈৱিক উপাদান। অৰ্থাৎ জৈৱিক উপাদানবিলাকৰ সৃষ্টি, বৃদ্ধি আৰু মৃত্যু ঘটে। জীৱ বা জীয়াই থকা উপাদানসমূহক জৈৱিক উপাদান বুলি কোৱা হয়। আনহাতে বায়ু, পানী, মাটি, নৈ, পৰ্বত-পাহাৰ আদি হৈছে পৰিৱেশৰ একোটা অজৈৱিক উপাদান। জৈৱিক উপাদানবোৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে অজৈৱিক উপাদানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। উদাহৰণস্বৰূপে এটা জৈৱিক উপাদান মানুহে অজৈৱিক উপাদান মাটি, পানী, বায়ুৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। কোনো এখন ঠাইৰ প্ৰাকৃতিক পৰিৱেশৰ উপাদান বুলিলে আমি জৈৱিক আৰু অজৈৱিক উপাদানকে বুজোঁ। আমাৰ চৌপাশে থকা এই জৈৱিক আৰু অজৈৱিক উপাদানসমূহে প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰে। প্ৰাকৃতিক পৰিৱেশৰ এটা উদাহৰণ হ'ল জলাভূমি। এতিয়া জলাভূমি মানে হ'ল সাধাৰণতে সাময়িকভাৱে বা স্থায়ীভাৱে জলমগ্ন হৈ থকা মাটিভাগেই হ'ল জলাভূমি। জলাভূমিত সাধাৰণতে অজৈৱিক উপাদান মাটি, পানী, বায়ু থাকে আৰু জৈৱিক উপাদান উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ বাসস্থান। জলাভূমিত পানীজুৱলি, নলখাগৰি, ইকৰা, তৰা, কলমৌ, কচু, ঢেকীয়া এই উদ্ভিদবিলাক থাকে আৰু মাছ, কাছ, ভেকুলী, সাপ, শামুক, পোক-পতংগ, পানী মকৰা, কেঁকুৰা আদি প্ৰাণী থাকে। ইয়াত বহুতো অণুজীৱও থাকে। আৰু খাদ্যৰ বাবে জলাভূমিৰ প্ৰাণীবোৰে পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া তোমালোকে এই প্ৰশ্নকেইটাৰ উত্তৰ কৰিবা। মই ইতিমধ্যে ইয়াৰ উত্তৰকেইটা কৈ গ'লোঁ। প্ৰশ্নকেইটা হ'ল জলাভূমিত পোৱা কেইবিধমান উদ্ভিদ আৰু প্ৰাণীৰ নাম। এইটো তোমালোকে নিশ্চয় পাৰিবা এতিয়া, নহয় জানো? আৰু 2 নম্বৰটো হ'ল জলাহত পোৱা দুটা অজৈৱিক উপাদানৰ নাম লিখা। অজৈৱিক উপাদান জলাভূমিত পোৱা বায়ু, পানী, মাটি দুটা লিখিলেই হ'ব। জলাহৰ ওচৰে-পাঁজৰে থকা দুবিধ চৰাইৰ নাম। জলাহৰ ওচৰে-পাঁজৰে থকা চৰাই কোনবিলাক আছিলে বাৰু? যিবিলাক সাধাৰণতে মাছ খায়, নহয় জানো? বগলী, হাড়গিলা, বৰটোকোলা, কণামুচৰি, মাছৰোকা, চিলনী এইখিনি চৰাই
ইয়াৰ ভিতৰত যিকোনো দুটা চৰাইৰ নাম লিখিলেই হ'ব। এতিয়া আমি পৰিৱেশৰ জৈৱিক উপাদান উদ্ভিদৰ বিষয়ে আলোচনা কৰোঁ আহা। উদ্ভিদ বুলি ক'লে আমি ভেঁকুৰ, শেলুৱৈ আদিৰ পৰা আৰম্ভ কৰি আটাইতকৈ ডাঙৰ গছজোপালৈকে এই সকলোবিলাকেই হ'ল উদ্ভিদ। আমি ইতিমধ্যে শিকি আহিছোঁ যে উদ্ভিদক 4টা ভাগত ভাগ কৰা হৈছে: বৃক্ষজাতীয়, গুল্মজাতীয়, লতাজাতীয় আৰু তৃণজাতীয়। বৃক্ষজাতীয় উদ্ভিদ বুলি ক'লে গা গছ ডাঙৰ, ওখ, ডালপাত বেছি থাকে, এই উদ্ভিদবিলাককে বৃক্ষজাতীয় উদ্ভিদ বুলি কয়, যেনে আম, কঁঠাল, জামু আদি। আৰু গুল্মজাতীয় উদ্ভিদ বুলি ক'লে চাপৰ জোপোহা উদ্ভিদবিলাকক আমি গুল্মজাতীয় উদ্ভিদ বুলি কওঁ। গুল্মজাতীয় উদ্ভিদ হ'ল জেতুকা, চাহ ইত্যাদি। আৰু আনটো ভাগ হ'ল লতাজাতীয়। লতাজাতীয় উদ্ভিদ বুলি ক'লে যিবিলাক উদ্ভিদে লতা বগাই যায়, ইহঁতৰ গা গছ লেহুকা, যেনে লাও, জিকা, কোমোৰা, এইবিলাক লতাজাতীয় উদ্ভিদ। তৃণজাতীয় উদ্ভিদবিলাকৰ গা গছ ফোঁপোলা আৰু ইহঁতৰ ডাল আৰু পাতৰ সংখ্যা কম, যেনে ঘাঁহ, সৰু সৰু ঘাঁহজাতীয় গছ, বাঁহ ইত্যাদি। উদ্ভিদৰ এই 4টা ভাগৰ উপৰিও আমি কিছুমান উদ্ভিদ আমি দেখিবলৈ পাওঁ। সেইবিলাক শেলাই, ভেঁকুৰ, মছ আৰু ঢেকীয়াজাতীয় উদ্ভিদ। পুখুৰী, নিজৰা আদিত জেলিৰ নিচিনা পাতল আৱৰণ এটা তোমালোকে উপঙি থকা দেখিছানে? এইবিলাকেই হ'ল শেলাই। আৰু এই শেলাইবিলাক সেউজীয়া। শেলাইবিলাক সেউজীয়া হোৱাৰ বাবে ই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। তোমালোকে পচা কাঠ, গোবৰ আদিত বেংচটাৰ দৰে কিছুমান উদ্ভিদ গজা দেখিছা। এই উদ্ভিদবিলাক হালধীয়া বা বগা বৰণৰ হয় আৰু ইহঁতক ভেঁকুৰ জাতীয় উদ্ভিদ বোলা হয়। শিল, ডাঙৰ গছ, সেমেকা মাটি আদিত সেউজীয়া দলিচাৰ নিচিনা এটা আৱৰণ তোমালোকে নিশ্চয় দেখিছা। আৰু এইবোৰেই হ'ল মছ। সেমেকা ঠাইত গজা আন এক প্ৰকাৰৰ উদ্ভিদ হ'ল ঢেকীয়া। ইহঁতৰ মূল, কাণ্ড আৰু পাত থাকে। আমি সকলো পৰিৱেশতে একেধৰণৰ উদ্ভিদ নাপাওঁ। ভিন ভিন পৰিৱেশত উদ্ভিদ ভিন ভিন হয়। যেনে মৰুভূমিত কেকটাছজাতীয় উদ্ভিদ, পাৰ্বত্য অঞ্চলত সৰলজাতীয় কাঁইট থকা উদ্ভিদ আমি পাওঁ। ছাত্ৰ-ছাত্ৰীসকল, আমি ইমান পৰে পৰিৱেশৰ জৈৱিক উপাদানৰ বিষয়ে আলোচনা কৰিলোঁ। জৈৱিক উপাদানৰ আৰু দুটা ভাগ, প্ৰাণী আৰু অণুজীৱৰ বিষয়ে আমি ইয়াৰ পাছৰ পৰ্যায়ত আলোচনা কৰিম। আৰু মানৱ সৃষ্টি পৰিৱেশৰ বিষয়েও আমি আলোচনা কৰিম। তোমালোকে পাঠটো পঢ়িবা। ধন্যবাদ।